গাইজ গুড মৰ্নিং স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল হিমাদ্ৰী অন্য এটা ব্লগলৈ আশা কৰোঁ সকলো ভালেই আছে মোৰো ভাল যেহেতু মই আপোনালোকক কৈছিলোঁ যে মই যোৰহাট আহিছোঁ আৰু যোৰহাটত বা ঘৰলৈ আহিছোঁ চ' আজি হৈছে 2 নম্বৰ দিনটো আজি আমি ফুৰিব যাম চ' ভাবিছোঁ এইটো ব্লগো আপলোড কৰি দিওঁ আপোনালোকৰ কাৰণে তো এতিয়া আমাৰ চাহ তাহ খাইকৈ হৈছে এতিয়া আমি যাম অকণমান ফুৰিবলৈ তো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেখাম ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব এতিয়ালৈ বাই মই আকৌ লগ পাম আৰু এয়া আমি ওলাইছোঁ ঘৰৰ পৰা ফুৰিবলৈ যাবলৈ বুলি আৰু এইফালে আমি আহি পাই গ'লোহি আমি আহিছোঁ আউনীআটী সত্ৰলৈ বুলি আৰু সেইটো গেটটো ওলাই আছে দেখিছেনে আপোনালোকক দেখাম আৰু মোক আজি কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব আৰু লগত এজনী মামা ছোৱালী আৰু এইফালে আমি সোমাই আহি আছোঁ মই যেতিয়া বহুত বছৰ আগত আহিছিলোঁ মানে আমাৰ ভাগিনৰ জন্মদিনত যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত মানে এতিয়া যিমান ধুনীয়া কৰিছিলে তাতকৈ আগত ইমান ধুনীয়া নাছিলে কিন্তু এতিয়া যিহেতু বহুত বছৰ মূৰত আহিছোঁ সঁচাকৈ বহুত চেঞ্জ হৈ গ'ল জেগাবিলাক বহুত ধুনীয়া লাগিছে চাওকচোন সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ তো সেয়াই চাই থাকিব বাকী মই আগলৈকো দেখাই গৈ থাকিম আৰু ক'ত ক'ত যাম কি কৰিম সকলোবোৰ শ্বেয়াৰ কৰিম তো চাই থাকিব এয়া আমি চাকি বন্তি লৈ আহিলোঁ ভিতৰত যিহেতু আমি মানুহ দেখা পোৱা নাই চ' সেইকাৰণে আমি ভাবিলোঁ বাহিৰতে লগাই দিম আৰু সেইকাৰণে এয়া ধূপ চাকি লৈ আহিলোঁ বাহিৰতে লগাই দিলোঁ চাকি গছ আৰু ধূপ এয়া জ্বলাই পেলাই ইয়াতে দিলোঁ তাৰপিছত আমি সিটো চাইডেও ফুৰিব গ'লোঁ সেইখিনিও আপোনালোকৰ দেখাম চাই থাকিব ধূপ চাকি দি লৈ পেলাই এয়া ভিতৰলৈ আহিলোঁ আমি সেৱা এভাগ লওঁ বুলি আৰু এয়া বৰ্তাজনে আমাক আশীৰ্বাদ দিবলৈ বুলি আহিলে আৰু এইফালে এয়া সেৱাভাগ লৈ পেলাই আমি এয়া বাহিৰটো চাওঁ বুলি অলপমান ওলাই আহিলোঁ সঁচাকৈ চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এইফালে মেইন দুৱাৰ ভাগ খুলি দিলে আমি তাতো সেৱা ল'লোঁ সেৱাভাগ লৈ হোৱাৰ পাছতে আমি সত্ৰৰ পৰা ওলালোঁ ঘৰলৈ যাবলৈ বুলি আৰু এয়া আমি গাড়ীত উঠি ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ থাকোঁতে ইয়াৰ ৰাস্তাতে পূজা পাতা দেখি আমি ক'লোঁ বোলো আমি এপাক সোমাই যাওঁ যিহেতু মাৰ দৰ্শন কৰা হোৱা নাই পূজা বতৰ চ' সেইকাৰণে এয়া মা দৰ্শন কৰিলোঁ আৰু বাহিৰটো ইমান বেছি ধুনীয়াকৈ সজাইছে তাৰপিছতে এয়া পূজা মণ্ডপত আমাক খাবলৈ দিলে ফুৰি মেলি আহি আমি ঘৰ পালোঁহি ঘৰ পাই ভিতৰ সোমাই ভাত নাখাওঁ বুলিয়ে চাহ একাপ বনালোঁ এয়া চাহ খালোঁ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই